उद्यापन समितिको उहाँ सभापति पनि हुनुहुन्छ श्रीमान नेत्र बनियाज्यू उहाँले 30,500 रुपैयाँ दिएर सघाउनु भएको छ। जोरदार ताली सबैभन्दा ज्यादा सहयोग उहाँले तुल्याउनु भएको छ र पुगेन भने जति पनि धार लाग्छ त्यो पनि उहाँले नै तिर्नेछ र त्यसको लागि पनि धन्यवाद। So সকলো মৰম কৰি দিব খুৰী হয় so মোৰ ফ্ৰেণ্ডো কিছুমানে চিনি পায় so দাদুको जुन चाहिँ सहयोग हामीले केवल आज हाम्रो गाउँको नेपाली অধিৱেশন हाम्रो सापेक्षिक অধিৱেশনত যেনেকুৱা আপোনালোকৰ অসমীয়া অধিৱেশন হয় so আমাৰো এনেকুৱা হৈছে so আমাৰ नेपाली ড্ৰেছ পিন্ধি পেলাই মানে सपोर्ट गर्नुहुन्छ विशेष गरी आर्थिक रूपले उहाँले शारीरिक रूपले अब उहाँ पनि त्यति सन्चो हुँदैन त्यसले गर्दाखेरि उहाँले त्यति सघाउन सक्दैन तर आर्थिक रूपले चाहिँ सबैभन्दा ज्यादा उहाँले नै सघाउनुहुन्छ त्यसैले उहाँलाई हामी আৰু মোৰ লগতে আৰু तर्फबाट तथा आफूको तर्फबाट মৰম চেনেললৈ আপোনালোকে অতি সুন্দৰকৈ ফ্ৰেণ্ড হ'ব বুলি আশা ৰাখিলোঁ চ' আমাৰ আজি অধিৱেশনত পূৰা ব্যস্ত হৈ আছোঁ চ' আজি অকণমানেই কথা পাতোঁ আৰু তাৰ কাৰণে বাই বাই চি ইউ হাঁহি মাৰি আছিল তো মিঠা মিহিকে সঞ্জয় নন্দা হেল্ল' এভৰিৱান গুড ইভিনিং আৰু লগতে আমাৰ সাপেক্ষিক আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সুযোগতে আমাৰ নেপালী মাঘৰ বিহুত দুদিনীয়া কাৰ্যসূচীত আমাৰ অসমৰ ফেমাছ সকলোৰে খুবেই বেছি মৰম লগা জনপ্ৰিয় আমন্ত্ৰিত কৰি অনা নেপালী শিল্পী তিলক নেৱাৰ দাদা চ' আমাৰ মঞ্চত উপস্থিত হৈ দেখিছেনে আপোনালোকে হাঁহি ধেমালি কৰি সকলোৰ লগতে পৰিচয় দি খুবেই আপোন কৰি লৈছে চ' বহুত বেছি ভাল লাগিছে চ' সেইটোকে দেখুৱাবলৈ অকণমান হ'লেও চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো যদি চাই ভাল লাগে কমেণ্ট কৰি নিশ্চয় জনাব চ' পলম নকৰাকৈ আহকচোন আমাৰ তিলক দাদাৰ সুৰেৰে গোৱা ধুনীয়া গীত এটিকে শুনি লওঁ হয় নহয় ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আপোনালোকে আৰু লগতে মোৰ নতুন ইউটিউব চেনেলত কোনোবাই যদি নতুনকৈ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ' চাবলৈ হ'লে নটিফিকেশ্যন পাই থাকিব